হে গাইজ, কি খবৰ? নিশ্চয় ভাল আপোনালোকৰ। বন্ধুসকল, আজি ভিডিঅ'টো লৈ আহিছোঁ আমাৰ সকলোৰে প্ৰিয় অভিনেতা কে ছাৰৰ বিষয়ে। বন্ধুসকল, আমি বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা দেখা নাই আমাৰ সকলোৰে জনপ্ৰিয় অভিনেতা কে ছাৰ। তেওঁ বাৰু বেহাৰবাৰী আউটপোষ্ট এৰিলে নেকি? এনেধৰণৰ প্ৰশ্ন হৈছে সকলোৰে মনত। যদি আপোনালোকে বেহাৰবাৰী আউটপোষ্ট চাই ভাল পায়, ভিডিঅ'টোত এটা লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, এতিয়া জানো আহক কে ছাৰ ক'ত গ'ল আৰু কে ছাৰে বেহাৰবাৰী আউটপোষ্টত কিয় অভিনয় কৰা দেখা নাই। বন্ধুসকল, এতিয়া আপোনালোকক সকলোকেই জনাব বিচাৰিছোঁ যে আমাৰ সকলোৰে জনপ্ৰিয় অভিনেতা অৰ্থাৎ বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা কে ছাৰ বেহাৰবাৰী আউটপোষ্ট এৰা নাই। তেওঁ এখন নতুন অসমীয়া ছবিত অভিনয় কৰি আছে। তেওঁ এইকাৰণে বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰিব পৰা নাই। আৰু নতুন ছবিখন পৰিচালনা কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দাই। আৰু নতুন ছবিখন নাম হৈছে চিকাৰ। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।